হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। মই বোলে আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এতিয়া বৰ্তমান মই যাই আছোঁ শুৱালকুছি বস্ত্ৰ নগৰী। সেই ৰুমৰ পৰা একো প্লেন কৰি কিনে অহা নাই, ক'ত যাম, কি কৰিম, কি নকৰিম। কিন্তু আগৰ ফালে যাওঁ, যাই কিনে কি দেখা পাওঁ, কি দেখা নাপাওঁ, আগত যাই কিনে চাম। তো এতিয়া বৰ্তমান মই আহি কিনে পালোঁৱে অলৰেডি শুৱালকুছি আছে 12 কিলোমিটাৰ, বংশৰ আছে 7 কিলোমিটাৰ, বামুণডি আছে 23 কিলোমিটাৰ। কি কি দেখা পাওঁ, কি কি দেখা নাপাওঁ চাম। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে বস্ত্ৰ উদ্যানত এতিয়া ভিতৰত নোসোমাওঁ বাৰু, পিছত সোমাম। আহি পালোঁ বস্ত্ৰ উদ্যান, এতিয়া নোসোমাওঁ বাৰু, পিছত সোমাম। আগতে শুৱালকুছি ভিতৰৰ ফালৰ পৰা আহোঁ, ভিতৰত কি কি দেখা পাওঁ, কি কি দেখা নাপাওঁ সেই চাই কিনে ভিতৰত সোমাম আৰু। তো বস্ত্ৰ নগৰী শুৱালকুছি এই গেটেদি সোমাই আহিলোঁ। আগৰ ফালে ৰাস্তা এয়া, ইমান ধুনীয়া ৰাস্তা। শুৱালকুছিখন কিন্তু সৰু এখন টাউন, কিন্তু বহুত ধুনীয়া, চাফ চিকুণ, কিন্তু বহুত ধুনীয়া, চাফা। এতিয়া অকণমান ছাইডৰ ফালে কাম কৰি আছে, নালাৰ কাম, সেইকাৰণে অকণমান হেৰি হৈ আছে, লেতেৰা হৈ আছে। আৰু ছাইডৰ ফালে এইবিলাক গোটেই চিল্ক পাট মুগাৰ দোকান। সদৌ শুৱালকুছি কলিতা মন্দিৰ, এইটো বহুত পুৰণা মন্দিৰ কিন্তু। তো গুগল মেপৰ সহায়ত আহি কিনে ফাইনেলি পালোঁ ধীৰেশ্বৰ দেৱালয়, শিলিগুৰি। এইটো মোৰ পিছফালে। তো এইফালে পাৰ্টি চাৰ্টি চলি আছে অকণমান। মন্দিৰত অহা মানুহ, সেইটো গেট, এইফালে আহিব লাগে। তো গুগল মেপত বিচাৰি কিনে আহিলোঁ। সেইটো এটা লোকেশ্যন। ইয়াৰ পিছত আকৌ এটা লোকেশ্যন যাম, এইটো ভিতৰৰ ফালে দেখুৱাম কি কি আছে, কি কি নাই। তো ভিতৰৰ ফালে যাওঁ, কি আছে কি নাই চাবৰ কাৰণে। সোমাই কিনে সেইটো ভিতৰৰ এটা পৰিৱেশ। এইটো হৈছে মন্দিৰটো। কি আছে কি নাই মই গম পোৱা নাই বাৰু, অলপ বিচাৰিব লাগিব। এইফালে আছে এটা পুখুৰী। গাড়ীখন ইয়াতে ৰখালোঁ, নেনোখন। মন্দিৰত মানুহ চানুহ আহিছে। এইটো হৈছে ধীৰেশ্বৰ দেৱালয়। বাপৰে বাপ, এনেকৈ চিৰি দি একদম ওপৰ ফালে যাব পৰা যায়। কিন্তু ওপৰ ফালে যাবি কেনেকুৱা, চিৰিকেইটা চাওক না কেনেকুৱা ভাঙা চিঙা। হনুমানজী আছে ইয়াতে। ওপৰৰ ফালে যাৱা নাযাবৰে, একদম ৰাস্তাৰ অৱস্থা অতি বেয়া। চিৰিকেইটা চাওক না কেনেকুৱা ভাঙা চিঙা। তাতে আৰু মই অকলে আহিছোঁ। অলপমান ওপৰৰ ফালে যাম বাৰু, চাই কিনে দেখুৱাম ওপৰৰ ফালৰ পৰা কেনেকুৱা। বাপৰে বাপ, ওপৰত কি আছে আৰু, হাৱা বাহিৰ হৈ গৈছে। ইয়াতে যদি মই গোটেইকেইটা চিৰি এনেকৈ উঠি যাওঁ না, ৰাতিলৈকে মোৰ ঠাই মাছাজ দিব লাগিব। ওপৰ ফালে আৰু আছে, এইয়া ওপৰ ফালে কি বা আছে। আৰু ওপৰৰ ফালৰ পৰা এয়া ব্ৰহ্মপুত্ৰৰ বালিচৰ। এইফালে ৰাস্তা দেখিছেনে কেনেকৈ, চিৰিকেইটা। একচুৱেলি এইকেইটা চিৰি নহয়, পাথৰকেইটা কাটি কিনে ওপৰত মন্দিৰ আছে চাগে হয়তো ওপৰ ফালে, কিন্তু ওপৰ ফালে নাযাম এতিয়া। তো ওপৰ ফালে আহিলোঁ উঠি কিনে, কিন্তু কথাটো হ'ল যে ওপৰ ফালে অকলে আহিছোঁ। একলা আহিলে অকণমান প্ৰব্লেম, ওপৰ ফালে কি বা আছে কি বা নাই। তো চিৰিকেইটাৰ অৱস্থা দেখাই পাইছে, এই চিৰিৰ অৱস্থা। কিন্তু ওপৰ ফালে আৰু নাযাওঁ। এইটো লোকেশ্যনত আহিলোঁ। এইফালে গুগল মেপৰ সহায়ত আছোঁ। শুৱালকুছি মই কোনোদিন আহি পোৱা নাই না, তো শুৱালকুছিত মই একো গমো নাপাওঁ ক'ত কি আছে ক'ত কি নাই। তো বিচাৰিব লগা হৈছে। গুগল মেপে এইটো দেখালে ধীৰেশ্বৰ দেৱালয়। আৰু বেলেগ এটা মন্দিৰ হওক বা কিবা পাৰ্ক হওক, কি আছে কি নাই ইয়াতে অকণমান বিচাৰি কিনে নেক্সট লোকেশ্যনত যাম। ঠিক আছে, বৰ্তমান ইয়াৰ পৰা নামি লওঁ। তো ভিডিঅ'টো চাই থাকিব। ইয়াতে শুৱালকুছিত কি কি দেখা পাওঁ, কি কি নাপাওঁ চাম, বিচাৰিম, মানে বিচাৰিব লাগিব, গুগল মেপৰ সহায়ত বিচাৰিব লাগিব। তো ভিডিঅ'টো শেষলৈকে চাব, আৰু ক'ত যাওঁ সেইটো দেখা পাব। তো বলক আৰু আগৰ ফালে যাওঁ। তো ফাইনেলি তাৰ পৰা আহি কিনে পালোঁ এটা ছেকেণ্ড লোকেশ্যন, গণেশ বিগ্ৰ। তো এই চাওঁ ব্ৰহ্মপুত্ৰ নদী, এই পানী আহিলে চাগে ইয়ালৈকে এইখন জাহাজ। এইখন শৰাইঘাট ব্ৰিজ, জুম নহ'ব চাগে, নহয় এইখন
এইখন শৰাইঘাট ব্ৰিজ ইয়াৰ পৰা দেখা যায়। তো জুম লেন্স বা আইফোন তেনেকুৱা নহয় যে মই জুম কৰি কিনে আপোনালোকক পূৰা দেখুৱাম, কিন্তু ইয়াৰে যিটো এটা পৰিৱেশ গোটেই ব্ৰহ্মপুত্ৰ সেইটো বহুত ধুনীয়া লাগিছে কিন্তু আহি কিনে। আৰু আগৰ ফালে যাম বাৰু, কি আছে কি নাই দেখুৱাম। এইবিলাক সৰু সৰু নৌকাবিলাক হেৰি হৈ আছে। তো এয়া ব্ৰহ্মপুত্ৰ নদী আৰু এইটো হৈছে ৰাস্তা। মই নেনখন ইয়ালৈকে লৈ আহিছোঁ, কি বা কয় লৈ অহাৰ কাৰণে আশীৰ্বাদ দি ইয়াতে ৰখাই। অ' মাই গড, ইমান ধুনীয়া পৰিৱেশ। এইটো হৈছে গণেশ বিগ্ৰহ মন্দিৰটো। পৰিৱেশটো চাওক না, এইফালে ছানছেট হৈ আছে আৰু এইফালে তলৰ ফালে চাওক। অলপমান আগুৱাই ফালে গ'লে ডাইৰেক্ট শিপুৰি পাম যায় কিনে। ৱাও, এইবিলাক মাছ মাৰি আছে। অঁ কলেজী আছেতো। হা অ' ৰাক্ষসনী পাহাৰহে নেকি? ধেত তেৰিকা, মই উমানন্দ বুলি ভাবিছোঁ। উমানন্দ শৰাইঘাটখন, অ' শৰাইঘাটখনৰ সেইফালেহে আছিলে উমানন্দ। অঁ ৰাক্ষসনী পাহাৰ, মই আকৌ উমানন্দ বুলি ভাবিছিলোঁ। শৰাইঘাটখনৰ সিফালেহে আছিলে উমানন্দ। কিছু লাগছে কিন্তু জেগাটো। এইটো আছে কাছোৱা, এইফালে আছে এখন শ্মশান। মন্দিৰটো তলৰ ফালে চাওক না, কিমান দ আছে। একবাৰ পৰি গেলি কাম চেটেল। পৰিৱেশটো বহুত ধুনীয়া কিন্তু। এইফালে এইখন আছে, এইখন শ্মশান। মন্দিৰটো চবচে বেষ্ট লাগছে এইখিনি ছানছেটটো, এইখিনিৰ পৰা। তো এতিয়া পিকনিকৰ ছিজন চলি আছে না, যদি পিকনিক খাব কোনোবা আহে ইয়াতে খাব পাৰে, ইয়াতে বালিচৰত ইয়াতে। তো ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ গাইছ। তো যোনে ভিডিঅ'টো চাই আছে, তো ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ গাইছ। যোনে ভিডিঅ'টো চাই আছে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। নতুন চেনেল। এইফালে ছানছেট হৈ আছে, ইয়াতে অকণমান ধুনীয়াকৈ বহিছোঁ। বহি কিনে মানে একচুৱেলি কথাটো কি হ'ল যে একলাই কিমান ঘূৰিবি। গুগল মেপত চাইছোঁ, চাই কিনে কিছু লোকেশ্যন দেখা পাইছোঁ, কিছু লোকেশ্যন চাইছোঁ, কিন্তু মেইন কথাটো হৈছে যে লোকেশ্যনত চাই কিনে কিমান ঘূৰিবি। তো লোকেশ্যন গুগল মেপে ইফালে দেখুৱাই, মেইন কথাটো হৈছে জিঅ'ৰ নেটৱৰ্ক কিছু জেগাত নাপায়। তো সেইকাৰণে ভাবিলোঁ, আৰু আন্ধাৰো হৈ আহিলে, এই ছানছেট হৈ আছে ধুনীয়া। আন্ধাৰ হৈ থকাত ভাবিলোঁ যে এতিয়া আৰু আজি ঘূৰাটো বন্ধ কৰোঁ। তো আৰু ছাপৰ্ট যদি এনেকৈ ভালকৈ পাই থাকোঁ তেতিয়াহ'লে আৰু আগলৈকে যাম। বৰ্তমান গুৱাহাটী আছোঁ, গুৱাহাটীত য'ত যি আছে দেখুৱাম বিচাৰি কিনে। তো বিচাৰি কিনে আৰু পিছত লাহে লাহে বাহিৰত ঘূৰিবৰ কাৰণে ট্ৰাই কৰিম। তো আপোনালোকৰ ছাপৰ্টৰ খুবেই প্ৰয়োজন। আপোনালোকে ভিডিঅ'টো পাৰে যদি অকণমান শ্বেয়াৰ কৰি কিনে দিব। আৰু শুৱালকুছিৰ পৰা কোনে চাই আছে, চাৱাটো বাৰু নায়ে বাৰু, নতুন চেনেল কোনো চাৱা নাই। তো যদি কোনোবাই চাই আছে, শুৱালকুছিত কি চাব লগা প্লেচ আছে কমেণ্ট কৰি কিনে জনাব। নেক্সট টাইমটো শুৱালকুছিৰ ফালে আহোঁ, সেইবিলাক জেগা ঘূৰিবৰ কাৰণে ট্ৰাই কৰিম। তো ভিডিঅ'টো আৰু বহুত লম্বা নকৰোঁ, বহুত এটা ইণ্টাৰেষ্টিং নহ'ল ভিডিঅ'টো, মই গম পাইছোঁ। মই ভাবি আছিলোঁ যে বহুত কিবা দেখা পাম, কিন্তু ঘূৰি থাকোঁতে দিনটো পাৰ হৈ কিনে গ'ল। তো সেইকাৰণে ভাবিলোঁ বহুত এটা ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইয়াতে সামৰোঁ। যোনে ভিডিঅ'টো চাই আছে প্লিজ এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু বেছি নকওঁ দে, আৰু বহুত কিবা ক'লোঁ, ভোকো লাগছে। তো কিবা এটা খাওঁ যায় কিনে। তো ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।